কি খবৰ অসমবাসী ৰাইজ মই অসমবাসী দেই কিন্তু বাহিৰত থাকো আৰু আজি শনিবাৰ তাতে ডিউটি নাই বোলো মাছ অলপকে আনো বনাই খাওঁ লগৰকেইটা ডিউটি গ'ল তাকে আহক মাছৰ কাৰী বনাওঁ মোৰ ষ্টাইলত আপোনালোককো দেখাওঁ কেনেকৈ বনাই আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে মই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ মাছ সৰুতে দুটা মানুহৰ কাৰণে মাছ আৰু কিমান এনেকৈ গাল মই এনেকৈ খাবলৈ মাছটো প্ৰথমতে ফ্ৰাই কৰি ল'লোঁ অকণ লৰাই দিছোঁ এনেকৈ মাছ ফ্ৰাই কৰি হৈ গৈছে লগত বনাম ফুলকবি সিজাই ল'ব লাগিব ফুলকবি আনিলে সদায় সিজাই পেলাই ল'ব অলপ বেছি সিজাই ল'ব খালি অলপ সিজাই ল'ব লৰাই কৰি তাৰ ভিতৰত যি যি বেয়া বস্তু আছে ওলাই যাব বিশেষকৈ পোক থাকে বিষাক্ত পোক মাইকী এনেকৈ দিলে আৰু ওলাই দিব এতিয়া আলু তিনিটা ল'লোঁ আলু তিনিটা এনেকৈ কাটিব লাগিব আলু তিনিটা ধুনীয়াকৈ কাটি কৰি ল'লোঁ দীঘলকৈ এতিয়া ফুলকবিখিনি ধুনীয়াকৈ নমাই দিলোঁ খালি গোটেইখিনি আলু ফ্ৰাই কৰি দিলোঁ ধুনীয়াকৈ সকলোৰে বনোৱা ভিডিঅ'টো বেলেগ বেলেগ মোৰো বেলেগ বনোৱা কাটি দিছোঁ এতিয়া পিঁয়াজ কাটিম জলকীয়া কাটি পিঁয়াজ কাটি লৈ জলকীয়াকেইটাও কাটি মেলি কাটি গ'ল জলকীয়া পিঁয়াজ ৰেডি আদা নহৰু পিঁয়াজ দিছোঁ অলপ লৰাই দিছোঁ জলকীয়া পাউডাৰ দিছোঁ এতিয়া সিজাই ৰখা ফুলকবিখিনি দি দিছোঁ ধুনীয়াকৈ আলু দিম ফুলকবিখিনি দি বেছি বনাব লাগে নিমখ দিছোঁ ঢাকি থৈ দিলোঁ অলপ এতিয়া বিলাহী তিনিটা লৈছোঁ কাটি বিলাহীখিনি গুটিখিনি গুচাই পেলাই ল'লোঁ আৰু গুটি খালে মন বেয়া বিলাহী কাটি ধুনীয়াকৈ কাটি কৰি ল'লোঁ এয়া সৰু সৰুকৈ এতিয়া বিলাহীখিনি দি ফিছ কাৰী মছলা দি দিছোঁ আৰু মাছখিনি দি দিছোঁ বৰ্তমান হৈ গৈছে গোন্ধটো ধুনীয়া আহিছে মাছৰ যিটো ফিছ কাৰী মছলা বুলি কৈছোঁ সেই পাউডাৰটোৰ চেণ্টটো বৰ ধুনীয়া লাগে অলৰেডি মাছৰ কাৰী এয়া ধনিয়া পাতখিনি দি দিলোঁ এতিয়া আৰু খাবহে লাগে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব ধন্যবাদ